সকলকবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা নমস্কাৰ তথা সালাম জনাইছোঁ। আজি গোটেই পৃথিৱীত কোভিড-19ত আমি সকলোৱে কম্পমান। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰে যিখিনি নিয়ম নিৰ্দেশনা দিছে আমি সেইখিনি সকলোৱে সুকলমে পালন কৰি যাম। তাৰ লগত মই আজি মকবুল আইন আৰম্ভ কৰিব লৈছোঁ যে ইয়াৰ আগত এটা আমি গণিতৰ যাদু ভিডিঅ' আৰম্ভ কৰিছিলোঁ। সেই ভিডিঅ'টোত দেখা গৈছিল বহুত ছাত্ৰ ছাত্ৰী তথা মোৰ বন্ধু বান্ধৱীসকলে বহুত সহযোগ কৰিছে আৰু এটা বস্তু আমাক হয়তো মই কিবা কাৰণত ভুল লিখাত মোক কোনোবাই সেইটো অনুকৰি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। যিকি নহওক মই যেহেতু মানুহ আমি অকণমান ছাত্ৰ ছাত্ৰীৰ কাৰণেহে চেষ্টা কৰি আছোঁ, হয়তো মোৰ তৰফৰ পৰাও কিবা ভুল ভ্ৰান্তি হৈ যাব পাৰে। তাৰ কাৰণে সকলোৱে মোক সহযোগ কৰিব আৰু যাতে আমি আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ' ক্লিপ আমি প্ৰস্তুত কৰিব পাৰোঁ সেইকাৰণে সকলোৱে আমাক সহযোগ কৰিব। আৰু আমাৰ এই আজিৰ এই ভিডিঅ'টো মই আশা কৰোঁ সকলোৱে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। হয়তো কোনোবাই নহ'লেও বিন্দু পৰিমাণ হ'লেও মোৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰি বুলি মোৰ দৃঢ় বিশ্বাস। যিয়ে নহওক মোৰ এজন ছাত্ৰে কুৱেশ্যন এটা কৰিছিলে সেই ভিডিঅ'টোৰ পৰা। মোৰ হোৱাটছআপত এটা কুৱেশ্যন কৰিছিলে যে ছাৰ আপুনি যে কৈছিলে যে যিটো অংকৰ মেজিক দেখুৱাইছিলে সেইটো মোৰ বৰ ভাল লাগিছিল, কিন্তু এটা কথা মই পাইছিলোঁ যে আপুনি কৈছিলে যে এই একক স্থানীয় অংক দুটাৰ যোগফল সদায় যদি 10 হয় তেতিয়া আমি এই মন্ত্ৰটো আমি খটাব পাৰিম। কিন্তু আমি দেখা পাইছোঁ এনেকুৱা ধৰণৰ কিছুমান কিটিপ আছে আমি হয়তো মনত তেনেকুৱা হয়তো সুইটেবলভাৱে এনচাৰ নাহে। তাৰ কাৰণটো কি? যিয়ে নহওক সেই ল'ৰাজন বা ছাত্ৰজনক ধন্যবাদ জনাইছোঁ। আমি হয় অৱশ্যে সেই ভিডিঅ'টোত কিছুমান কথা এৰি গৈছিলোঁ। আজি গোটেইখিনি কথা আমি আকৌ এই ভিডিঅ'টোৰ জৰিয়তে আমি সম্পূৰ্ণ কৰিব বিচাৰিছোঁ। কাৰণ ইয়াত আমি লোৱা হৈছিল আগৰ দিনা যে দুটা ডিজিট থকা সংখ্যা, যেনিবা আজি লৈছোঁ আমি ইয়াত সেই যিটো প্ৰশ্ন কৰিছিলে সেই প্ৰশ্নটোৱে আমি আজি লৈছোঁ। ইয়াত প্ৰথমতে দেখুৱাইছোঁ দুটা ডিজিট থকা সংখ্যা, অৰ্থাৎ এককৰ স্থানীয় অংক দুটাৰ যোগফল 10, ঠিকে আছে। এতিয়া কথাটো হ'ল এইটো এটা ব্যতিক্ৰম। এই কথাটো সদায় মনত ৰাখিব লাগিব। এই অংকটো হ'ল এটা ব্যতিক্ৰম। এই এনেকুৱা ব্যতিক্ৰমৰ যদি থাকে অৰ্থাৎ একক স্থানত যদি 1 আৰু 9 থাকে তেনেহ'লে সদায় মনত ৰাখিব লাগিব, যিহেতু আমি জানো 9 অন যা কি হ'ব 9। গতিকে আমি যিকেইটা ইয়াৰ আগত আলোচনা কৰিছোঁ গোটেইকেইটা অংকত দেখা গৈছিল সদায় দুটা অংক বিশিষ্ট এটা সংখ্যা আহে। ইয়াত যিহেতু দুটা অংক বিশিষ্ট সংখ্যাটো অহা নাই সেইকাৰণে আমি ইয়াৰ 9ৰ বাওঁফালে এটা শূন্য লগাই দি আমি দুটা অংক বিশিষ্ট কৰি ল'ম, তেতিয়া আমাৰ কেতিয়াও ভুল নহ'ব। এতিয়া বাকীখিনি আগৰ নিচিনাকৈ ইয়াত অনৰ ঠাইত যদি 3 ঠাইত যদি 1 যোগ কৰি দিয়া যায় তেনেহ'লে 4 হ'ব, অৰ্থাৎ 4 3 যা 12 আহিব। এইবাৰ কিন্তু ৰেজাল্টটো খাটাং হৈ যাব। যিয়ে নহওক এইবিলাক এনেকুৱা ধৰণৰ আছিল। এনেকুৱা যিমানেই অংক নাথাকক কিয় কেৱল সদায় এই ব্যতিক্ৰমটো মনত ৰাখিব। যেতিয়াই 9 আৰু 1 থাকিব তেতিয়াই ধৰি ল'ব যে বাওঁফালে এটা 0 হ'ব, কাৰণ আমি সদায় দুটা অংক বিশিষ্ট সংখ্যা এটা প্ৰথমতেই লিখি ল'ব লাগিব। যিয়ে নহওক এইবিলাক আছিল আমাৰ দুটা অংক বিশিষ্ট সংখ্যা। আকৌ এইফালে আমি এইবাৰ আহি আছোঁ। ইয়াত দেখা গৈছে 3টা অংক বিশিষ্ট সংখ্যা, অৰ্থাৎ 3 ডিজিট। এই সংখ্যাবিলাক হৈছে 3টা অংক বিশিষ্ট সংখ্যা। এইটো সেম আগৰ নিচিনাকৈ যে 5 5 গুণ এনেকৈ আগত লিখিলোঁ 25, কিন্তু ইয়াত 1 যোগ কৰাৰ লগে লগে 10ৰ লগত 1 যোগ কৰি 11 হ'ব। 11 1 যা আমি এনেকৈ লিখিব পাৰিম 110। এইটো সেম আগৰ নিচিনাকৈ ইয়াত যিহেতু দেখা গৈছে 9 আৰু 1 আছে, যেতিয়াই 9 আৰু 1 থাকিব তেতিয়াই আমি এইটো ব্যতিক্ৰম বুলি ধৰি ল'ব লাগিব, অৰ্থাৎ 9 1 যা 9, কিন্তু লগে লগে এটা বাওঁফালে 0 বহাই দিব। তাৰপিছত আকৌ ইয়াত এইবাৰ ইয়াতে 20 আছে, 1 যোগ কৰাৰ লগে লগে 21 হ'ব, অৰ্থাৎ 21 2 যা কিমান হ'ব 2। ইয়াতে যিহেতু শূন্য এটা আছে গতিকে শূন্যটো আগত বহাই লৈছোঁ। তাৰপিছত 21 2 যা হ'ব 4 2। সেম একেইদৰে এইটো যদি আমি আহোঁ তেনেকৈ একেই হ'ব। 5 5 গুণ ইয়াতে একেই 25 হ'ব।
আৰু ইয়াত যেহেতু শূন্য এটা আছে সেইকাৰণে আগতে শূন্য এটা বহাই ল'ম তাৰ পিছত ইয়াত হ'ব 21 আৰু বাকি ইয়াত 2 21 যা ইয়াৰ নিচিনাকৈ লিখিলে হ'ল 42 একেদৰে ইয়াতো সেম একেই আছে 9 1 যা 9 ঠিক বাওঁফালে আৰু এটা শূন্য লগাই ল'ম তাৰ পিছত 110 এনেকৈ লিখি ল'লে হ'ল ইয়াতো সেম একেই 6 4 যা 24 যেহেতু ইয়াত শূন্য আছে গতিকে এটা শূন্য লগাই লৈছো তাৰ পিছত ইয়াত 1 যোগ কৰিলে 21 এইটো বাকি একেই হ'ব 42 তে যেনক এনেকুৱা আমি অসংখ্য সংখ্যা আছে আমি এনেকুৱা শর্ট মেথডত আমি এই পূৰণবিলাক অনায়াসে আমি মনত ৰখাৰ কাৰণে কৰিব পাৰিম তে যিকি নহওক আমাৰ আজিৰ এই ভিডিঅ'টো ইমানতে আমি সামৰিব বিচাৰিছো মোৰ বন্ধু বান্ধৱ তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মোক সহযোগ কৰিব আমি এনেকুৱা ধৰণৰ আৰু বিভিন্ন ধৰণৰ নতুন নতুন ভিডিঅ' প্ৰস্তুত কৰিবলৈ আমি চেষ্টা কৰিম আপোনালোকৰ লাইভ শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব যাতে আমি পৰৱৰ্তী ভিডিঅ'বিলাক আমি প্ৰস্তুত কৰাৰ কাৰণে অলপ হলেও উৎসাহিত পাওঁ ধন্যবাদ।